বন্ধু বান্ধৱীসকল সকলোকে আমাৰ পাকঘৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ আগবঢ়াইছোঁ এটা নতুন ৰেচিপি, বন্ধাকবি কোমল অংশৰ সৈতে ধনিয়াৰ চাটনি। আহকচোন চাওঁ প্ৰক্ৰিয়াটো। চাটনিৰ কাৰণে আমি লৈছোঁ বন্ধাকবি, অলপ কোমলীয়া অংশ, ধনিয়া পাত, লগতে নহৰু, জলকীয়া আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া আমি বন্ধাকবি কোমল অংশখিনি উলিয়াই লৈ ভালদৰে পানীয়ে চাফা কৰি ধুই লৈছোঁ। লৈ এটা মিক্সাৰ মেচিনত লৈ লৈছোঁ। এতিয়া আমি লৈ লৈছোঁ এয়া ধনিয়া, তাৰপিছত এয়া আমি লৈ লৈছোঁ নহৰু, জলকীয়া, সোৱাদ অনুসৰি নিমখ আৰু অলপ পানী। আমাৰ চাটনি ৰেডি হৈ গৈছে। আপোনালোকে এইদৰে বনাই চাব, খাই চাব আৰু কেনে পালে আমাক কমেণ্ট কৰি জনাব নাপাহৰিব। লগতে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।